হৈছে ন? Hi friends, good evening. Hi, myself Barlina Raskwa from Sibsagar Saraidew. প্ৰথম মই সকলোলৈকে হেকটিয়াকৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ সকলোলৈকে আৰু আজি লক্ষী পূজাৰ লগত আপোনালোকক শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দীপাৱলীৰ আপোনালোকক সকলোলৈকে শুভেচ্ছা জনাইছোঁ এনজয় কৰিব অসমৰ জনপ্ৰিয় ফেচবুক পেজ অসমৰ নৱপ্ৰজন্মৰ গায়ক গায়িকা ফালৰ পৰা আয়োজন কৰা শাৰদীয় ৰাণী 2018 প্ৰতিযোগিতাত মই পাৰ্টিচিপেট কৰিছিলোঁ আৰু আপোনালোকৰ মৰম চেনেহৰ বাবে মই চূড়ান্ত বিজয়ী হ'বলৈ সক্ষম হ'লোঁ আৰু ইয়াৰ সম্পূৰ্ণ ক্ৰেডিট কেৱল আপোনালোকৰে যিসকলে মোক লাইক কমেণ্ট দি আপোনালোকে আৰু শ্বেয়াৰ কৰি আপোনালোকে মোক সহায় সহযোগ কৰিলে আপোনালোকক সকলোলৈকে শুভেচ্ছা জনাইছোঁ ঋতুস্বী গগৈ লিখিছে হাই বাৰ্লিনা ভালনে মোৰ ভাল আপোনাৰ আশা কৰিছোঁ আপোনাৰো ভাল আৰু লিখিছে লক্ষী পূজাৰ শুভেচ্ছা থাকিল দেই থেংক ইউ তোমালৈ থাকিল আৰু ক'বলৈ গৈছোঁ প্ৰথমে পেজৰ প্ৰতিষ্ঠাপক মৃদুল বৰা ডাঙৰীয়া ধন্যবাদ জনাবই লাগিব কাৰণ তেওঁ এনে এখন পেজত এনেধৰণৰ এটি প্ৰতিযোগিতা তেওঁ মোক অংশগ্ৰহণ কৰিবৰ বাবে এখন মঞ্চ দিয়াৰ বাবে আৰু মোক লাইভত আহিবৰ বাবে তেওঁ সুবিধা দিয়াৰ বাবে তেওঁক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ আৰু দ্বিতীয়তে মই ধন্যবাদ জনাব বিচাৰিছোঁ মোৰ মাহী মোৰ বৰষা সন্দিকৈ তেওঁৰ একাউণ্টৰ পৰাই মই আজি লাইভত আহিছোঁ আৰু ধন্যবাদ জনাব বিচাৰিছোঁ মোৰ ভাল ফ্ৰেণ্ড প্ৰভাতী বৰুৱা মাহী আৰু প্ৰভাতী বৰুৱা এই দুয়োজনে মোক মোৰ পিকখনত সহায় সহযোগ কৰি দিছিল তেওঁলোকে আৰু তেওঁলোকৰ অবিহনে চাগে মই এই পেজটোত মই উইনাৰ হ'ব নোৱাৰিলোঁ হয় চ' বহুত ভাল লাগিছে আৰু তেওঁলোকক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ এতিয়া আহোঁ প্ৰতিযোগিতাখনৰ বিষয়লৈ প্ৰতিযোগিতাখনত মুঠ প্ৰতিযোগীৰ সংখ্যা আছিল 264 গৰাকী আৰু তাৰ মাজৰ পৰাই মোক বাছি উলিয়াইছিল আৰু মই উইনাৰ হ'লোঁ চ' মোৰ বহুত ভাল লাগিছে বেছি ভাল লাগিবই তাতকৈ বেছি ভাল লাগিছে অসমৰ নৱপ্ৰজন্মৰ গায়ক গায়িকা পেজখনে প্ৰথমবাৰলৈ আয়োজন কৰা প্ৰতিযোগিতাখনত মই প্ৰথমগৰাকী বিজয়ী হিচাপে বিজয়ী হ'বলৈ মই সক্ষম হ'লোঁ সেইবাবে মোৰ বহুত ভাল লাগিছে আৰু আগতে মই এনেধৰণৰ কম্পিটিশ্যনত পাৰ্টিচিপেট কৰি পোৱা নাই এবাৰ প্ৰথম আহিছোঁ আগতে মই লাইভতো অহা নাই এবাৰ প্ৰথম আহিছোঁ ভালো লাগিছে আৰু বহুত নাৰ্ভাছো ফিল কৰিছোঁ আৰু আপোনালোকৰ লগত আজি মই ফেচবুকত লাইভত আছোঁ আপোনালোক সকলোৰে লগত কথা পাতিম বুলি আহিছোঁ সেইবাবে মোক সকলোৱে সহায় সহযোগ কৰিব কমেণ্ট কৰাবোৰ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ঠিক আছে ধন্যবাদ ঋতুস্বী গগৈ আকৌ লিখিছে পাৰ্টিটো পেণ্ডিং থাকিল দেই চিয়'ৰ ঠিক আছে অসমৰ নৱপ্ৰজন্মৰ গায়িকা পেজটোৱে দিছে ৱেলকাম টু আৱাৰ ফেচবুক পেজ থেংক ইউ ছ' মাছ ৱেলকাম আৰু কমেণ্ট কৰিলে ভাল পাম আৰু অসমৰ নৱপ্ৰজন্মৰ গায়ক গায়িকা পেজটোৰ কথা ক'ব বিচাৰিছোঁ এই পেজটোৱে এনেধৰণৰ এটি প্ৰতিযোগিতা পাতি আৰু আগলৈও যাতে এনেধৰণৰ প্ৰতিযোগিতা পাতি
পাতি থাকে তাৰে আশা কৰিলোঁ আপোনালোক আৰু ৰবিন সোণোৱালে লিখিছে হাই হেল্ল' নজনাকে নুবুজাকে হেল্ল' হাই বিষ্ণু পেগু ডেকা আপোনাৰ ঘৰ ক'ত বাৰু মোৰ ঘৰ চৰাইদেউত হয় তোমাৰ হাঁহিতে মৰম তোমাক ধুনীয়া লাগিছে দেই থেংক ইউ মনোজ কুমাৰ বাক্সা লিখিছে কিপ ইট কংগ্ৰেটছ থেংক ইউ আৰু কোনোবাই কমেণ্ট কৰিলে ভাল পাম এইবাৰ মই প্ৰথম লাইভত আহিছোঁ চ' মই বহুত নাৰ্ভাছ হৈ আছোঁ প্লিজ কমেণ্ট কৰক ৰবিন সোণোৱালে লিখিছে তোমাৰ গুড নেম হয় মোৰ গুড নেমটো হৈছে বাৰ্লিনা ৰাজখোৱা মনোজ গগৈ লিখিছে ৱাও মজা থেংক ইউ অভিজিতে লিখিছে হাই বাইদেউ হেল্ল' ভাইটি দীপৰাজে লিখিছে হেল্ল' হাই ঋতুশ্ৰী গগৈ দিছে আজি গান এটা গাব লাগিব দেই মই গান গাব একদম নাজানো মই গান গাব নোৱাৰিম মই গানত একদমেই এক্সপাৰ্ট নহয় মই মানে অকল মই ডান্সে কৰোঁ মই গান গাব নোৱাৰিম চ' বেয়া নাপাব আৰু এইবাৰ মই প্ৰথম লাইভত আহিছোঁ চ' নাৰ্ভাছ হৈ আছোঁ মই গান চান একদম গাব নোৱাৰিম আৰু যেতিয়া মই যদি সুবিধা পাওঁ নেক্সট টাইমত লাইভত আহিবলৈ তেন্তে মই চিয়'ৰ মই গান গাম তেতিয়া গান গাবলৈ চেষ্টা কৰিম বেয়া নাপাব দেই ৰবিন সোণোৱাল থেংকছ ৱেলকাম বিষ্ণু পাপু ডেকাই কৈছে গান গায় নেকি আপুনি মই গান নাগাওঁ দেই একদম গান নাগাওঁ মই অকল ডান্সে কৰোঁ ৰতন কুমাৰ মৰাণে লিখিছে হাই হেল্ল' দীপৰাজে লিখিছে ক'ত ঘৰ তোমাৰ মোৰ ঘৰ চৰাইদেউ দীনেশ ডি কে কলিতাই লিখিছে গুড থেংক ইউ আৰু আপোনালোকে এনেদৰে মোক কমেণ্ট কৰি আছে আপোনালোকে সহযোগ কৰিছে আপোনালোকে লাইভত আছে মোক চাই আছে মোক বহুত ভাল লাগিছে আপোনালোকে এনেদৰে সহযোগ কৰি যাওক অশ্বিনী বৰাই লিখিছে গুণগুণাই দিয়া মই গান গাব একদম নোৱাৰোঁ মই এবাৰ কৈছোঁ প্লিজ বেয়া নাপাবা আৰু যেতিয়া মই নেক্সট টাইমত লাইভত আহিম তেতিয়া মই চিয়'ৰ মই গান গাম মই এতিয়া গাব একদম নোৱাৰোঁ চ' বেয়া নাপাবা প্ৰকাশ কোঁৱৰে লিখিছে হাই হেল্ল' উৎপল মৰাণে লিখিছে হাই হেল্ল' তুলিকা খনিকাৰে লিখিছে তোমাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ থেংক ইউ দীপৰাজে লিখিছে চৰাইদেউৰ ক'ত তোমাৰ মইতো শিৱসাগৰে হয় মই চৰাইদেউৰ বামুণবাৰী কয় ঠাইডোখৰ মনোজ গগৈ লিখিছে বিহু গান এটাকে গাই দিয়া না মই বিহু গান মই নোৱাৰোঁ মই গান গাব একদম নোৱাৰোঁ মই গান গাত একদমেই এক্সপাৰ্ট নহয় চ' নোৱাৰিম বেয়া নাপাবা মই কৈছোঁতো মই ছেকেণ্ড টাইমত যেতিয়া মই লাইভত আহিম মই চিয়'ৰ গান গাম মই গান গামেই তেতিয়া মই মানৱজ্যোতি হেণ্ডিকে লিখিছে হেল্ল' হাই প্ৰহ্লাদ বৰগোহাঁই লিখিছে ভেৰি নাইচ থেংক ইউ প্ৰহ্লাদ প্ৰণৱ বৰুৱাই লিখিছে লাইভ অহাৰ কাৰণটো কি বাৰু বা
লাইভ অহাৰ কাৰণটো হৈছে অসমৰ জনপ্ৰিয় ফেচবুক পেজ অসমৰ নৱপ্ৰজন্মৰ গায়ক গায়িকাই শাৰদী ৰাণী 2018 প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিছিল আৰু তাত মই বিজয়ী হ'লোঁ। চ' ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক মৃদুল বৰা ডাঙৰীয়াই মোক যিগৰাকী উইনাৰ হয় তেওঁক লাইভত অহাৰ এটা সুযোগ দিছে। চ' মই আজি আপোনালোকৰ আগত লাইভত আহিছোঁ। ইমানেই। জান বৰাই দিছে হাই। হেল্ল'। নাং নিহাৰিকা ৰাজকুমাৰী বৰগোহাঁই, চৰাইদেউ কোন জেগাত? মোৰ ঘৰো চৰাইদেউত। মোৰ ঘৰ চৰাইদেউৰ বামুণবাৰী বুলি কয়, তাতে হয়। অশ্বিন বৰা, মোৰ ঘৰ সোণাৰীত। অকণমান ওচৰে হয় আমাৰ। দিনেশ DK কলিতাই লিখিছে আজিৰ পৰা গোৱা জুবিনদাৰ গান এটা। মই গান শুনিহে ভাল পাওঁ, মই নাচি ভাল পাওঁ, মই কিন্তু গান গাব একদমেই নোৱাৰোঁ। চ' বেয়া নাপাবা, মই নেক্সট টাইমত লাইভত যেতিয়া আহিম তেতিয়া মই চিয়'ৰ গাম। ডলি চাংমাই লিখিছে হাই। হেল্ল'। বিকাশ দাসে লিখিছে গান এটা গোৱা না প্লিজ। না, মই গাব নোৱাৰিম, গান একদমেই নোৱাৰোঁ, মই গান শুনিহে ভাল পাওঁ। নীল অলেমান, গানৰ অনুৰোধ কৰিব পাৰিমনে? নাই, সেইটো কেতিয়াও নোৱাৰিব। মই গান নাগাওঁ, মই গান শুনিহে ভাল পাওঁ। মই ছেকেণ্ড টাইমত যেতিয়া মই লাইভত আহিম মই চিয়'ৰ গান গাম। উদয় নাৰ্জাৰীয়ে লিখিছে ধুনীয়া, বহুত ধুনীয়া বাইদেউ। থেংক ইউ উদয়। আৰু ৰাজ বৰুৱা, ভাল লাগিল। থেংক ইউ। অভিষেক বৰাই লিখিছে বাহ। অভিষেক তুমিও চাই আছা, থেংক ইউ। বিষ্ণু পেগু ডেকা, আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ বাইদেউ। থেংক ইউ বিষ্ণু। অভিষেক বৰা, কোন এইজনী? চিকু ভাইটি, তুমি মোকে চিনি পোৱা নাই। অভিজিত, আপোনাৰ ফেচবুক একাউণ্ট দুটামান দেখিছোঁ কিন্তু নামটো বেলেগ। কেইটামান আছে বাৰু। নাং নিহাৰিকা ৰাজকুমাৰী বৰুৱাই লিখিছে মোৰ ঘৰ টেঙাপুখুৰীত, আমাৰ ওচৰৰে দেখোন। কি পঢ়ি আছা তুমি? মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছোঁ, জ্ঞানজ্যোতি একাডেমী ষ্টুডেণ্ট হয় মই। নীল অলেমানে লিখিছে দেন হোৱাই টুডে লাইভ। মই আগতে কৈছোঁ অসমৰ জনপ্ৰিয় ফেচবুক পেজ অসমৰ নৱপ্ৰজন্মৰ গায়ক গায়িকাই এটি শাৰদীয় ৰাণী 2018 প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছিল প্ৰথমবাৰৰ বাবে আৰু মই ইয়াত উইনাৰ হ'লোঁ। চ' মোক উইনাৰগৰাকীক ইয়াত লাইভত অহাৰ সুযোগ দিছে। চ' আজি মই ইয়াত লাইভত আহিব পাইছোঁ। ৰাজ বৰুৱা ৰাজা লিখিছে গান এটা গোৱা। নাই, এইটো মই গাব নোৱাৰিম। মই ছেকেণ্ড বাৰ আহিলে মই চিয়'ৰ গান গাম। অভিষেক বৰা, নামটো কৈ নিদিবা আকৌ। চৰি, নামটো কৈ দিয়াৰ বাবে। ঋতুৰাজ বি গগৈ লিখিছে প্ৰভাত পি বৰুৱা, আপুনি চিনি পায় নেকি? সি মোৰ লগৰে হয়। পাওঁ মই। ভাল লাগিছে আপোনালোকে মোৰ লগত এনেদৰে সহযোগ কৰাৰ বাবে, বহুত ভাল লাগিছে। ৰতন বৰুৱাই লিখিছে হেভি। থেংক ইউ। আপোনালোকে ইমান ধুনীয়াকৈ মোৰ লগত সহযোগ কৰি আছে, চ' বহুত ভাল লাগিছে আৰু আগলৈ কৰি থাকিব বুলি আশা কৰিলোঁ। বিষ্ণু পেগু ডেকা, আপুনি ভৱিষ্যতে কি হ'ব? মোৰ ভৱিষ্যতে এতিয়া ক'বলৈ গ'লে মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট হয়, জ্ঞানজ্যোতি একাডেমীত পঢ়ি আছোঁ। মই গ্ৰেজুৱেশ্যন কৰি মই মাষ্টাৰ ডিগ্ৰী ল'ম। তাৰ পাছত মই ভাবিম কি লাইনটো ল'ম মই। চ' সেইখিনিয়ে। অভিষেক বৰাই লিখিছে ক'ত আছা? মই ঘৰতে আছোঁ।
নীল অলেমান অ'কে কংগ্ৰেছ কিপ ইট আপ লগ পাম বুলি আশা থাকিল চকু জুৰি নাপাহৰোঁ তোমাৰ নিশ্চয় লগ পাম থেংক ইউ মনোজ গগৈ তোমাৰ হাঁহিটো ধুনীয়া লাগিছে থেংক ইউ মনোজ আপোনালোকে ইমান ধুনীয়াকৈ মোৰ লগত সহযোগ কৰি আছে সেইবাবে মোৰ বহুত ভাল লাগিছে শেষত নীল অলিমানে কৈছে যি লাইন নোলোৱা গান নেৰিবা চিয়'ৰ মই আজিৰ পৰাই গান গাবলৈ চেষ্টা কৰিম মই আনকালে গান শুনি ভাল পাওঁ আজিৰ পৰা গান গাবলৈ চেষ্টা কৰিম থেংক ইউ প্ৰণৱ বৰুৱা কবি হোৱা হ'লে লিখিলোহেঁতেন এটা কবিতা কিন্তু এতিয়া মই বন্ধাকবি এটাই ভাতহে বনাওঁগৈ হয়নি দিনেশ জিকে কলিতা লিখিছে তোমাৰ ভাল লগা ছিংগাৰ কোন মোৰ ভাল লগা ছিংগাৰ হৈছে জুবিন দা অঞ্জন ডেকাই লিখিছে নাইচ থেংক ইউ অঞ্জন চেমুৱেল অমিয়ে লিখিছে তুমি গাঁৱলীয়া আবেলি এটা গ্ৰুপত বিজয়ী হৈছিলা সেই গ্ৰুপত কিয় লাইভ নাহিলা মই গাঁৱলীয়া আবেলি এটা গ্ৰুপতো মই ছেকেণ্ড পজিশ্যনটো পাইছিলোঁ এতিয়ালৈকে মই লাইভৰ কথা এতিয়ালৈকে কোৱা নাই মোক যদি কয় মই আহিব পাৰিম অনন্ত মৰাণ কন্নী আছামে লিখিছে মজা থেংক ইউ অনন্ত প্ৰভাত পি বৰুৱাই লিখিছে হাই বাৰ্লিনা হেল্ল' কংগ্ৰেচুলেশ্যন ফৰ উইন্স দ্য কম্পিটিশ্যন থেংক ইউ so much আৰু আপোনালোকক সকলোকে পুনৰবাৰ শেহতীয়াকৈ শাৰদীয় শুভেচ্ছা জনাইছোঁ দিনেশ জিকে কলিতাই লিখিছে থেংক ইউ ছ' মাছ ভাল লাগিল ৱেলকাম মোৰো ভাল লাগিল আপোনালোকে ইমান ধুনীয়াকৈ মোৰ লগত সহযোগ কৰিছে আৰু যে পাপু হেঁতিকে কৈছে এটা গান হৈ যোৱা হ'লে আৰু ভাল লাগিল হয় মই গান গাব একদম নাজানো নহয় মই গান শুনিহে ভাল পাওঁ চ' সেইকাৰণে মই নেক্সট বাৰ যেতিয়া লাইভত আহিম মই চিয়'ৰ গান গাম কৃষ্ণা চৰণ দাসে লিখিছে ভালনে তোমাৰ মোৰো ভাল আপোনাৰো ভাল বুলি আশা থাকিল নীল অলিমানে আকৌ লিখিছে তোমাক লগ পালে ভাল লাগিব সাংস্কৃতিক পাৰপজতে লগ পাম বুলি আশা থাকিল চিয়'ৰ লগ পাম মোৰো আপোনালোকৰ লগত কথা পাতি ভাল লাগিল বহুত বহুত ভাল লাগিছে অভিষেক বৰাই আকৌ দিছে মাইনী গান এটা শুনাব পাৰা আৰু সকলোকে ভাল লাগিব নাই মই গান গাব একদম নাজানো মই গান শুনিহে ভাল পাওঁ মই কেনেকৈ গান গাম মই যেতিয়া ছেকেণ্ড বাৰ আহিম মই চিয়'ৰ গান গাম ঋতুৰাজ বি গগৈ লিখিছে নিশ্চয় লাইভত কথা পাতি থকা হৈছে আমাৰ গ্ৰুপত আপোনাক অনাৰ বাবে হয় নেকি মই কথাটো ভালদৰে গম পোৱা নাই প্ৰণৱ বৰুৱাই কৈছে ফাৰ্ষ্ট টাইম ইমান সময় লাইভ চাই আছোঁ হয় নি থেংক ইউ প্ৰণৱ আপুনি মোৰ লাইভটো এনেদৰে সকলোৱে চাই আছে সহযোগ কৰি আছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু অনন্ত মৰাণ কন্নী আছামে লিখিছে তোমাৰ নাম কি বাৰু হয় মোৰ নাম বাৰ্লিনা ৰাজখোৱা নীল অলেমানে লিখিছে ভাল লাগিল তোমাক মোৰো ভাল লাগিল আপোনালোক সকলোৰে লগত কথা পাতিবলৈ পাই ভাল লাগিছে আপোনালোকে সকলোৱে সহযোগ কৰিলে সেইবাবে মোৰ বহুত ভাল লাগিছে আৰু শেষত
প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু মোৰ লাইভ চাই থকা সকলো দাদা বাইদেউ আৰু মোৰ ফ্ৰেণ্ডছসকল সকলোলৈকে ধন্যবাদ জনাইছোঁ। আৰু এজনে দিছে পঢ়ি দিওঁ। আজমিৰ আলিয়ে লিখিছে বাই বাৰ্লিনা গুড লাক অল দ্য বেষ্ট। থেংক ইউ। অঞ্জন ডেকা প্লিজ এটা গান শুনাই দিয়া আৰু ভাল লাগিব। নাই মই গান একদম নোৱাৰোঁ। মই ছেকেণ্ডবাৰ যেতিয়া আহিম মই চিয়'ৰ গান গাম। অনন্ত মৰাণগণি আছামে লিখিছে তোমাৰ মোবাইল নাম্বাৰটো দিবা নেকি? নাই মই এনেকৈ দিব নোৱাৰিম। আৰু আমিৰ আলি ৱেলকাম মাই প্লিজাৰ। আৰু মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ মৃদুল বৰা ডাঙৰীয়াক, যিজনে মোক লাইভত আহিবৰ বাবে সুবিধা কৰি দিলে। সেইবাবে তেওঁলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু চেমুৱেল আওমিয়ে লিখিছে প্লিজাৰ ইয়'ৰ গুড নেম। মোৰ গুড নেম বাৰ্লিনা ৰাজখোৱা। বিতুপন কোঁৱৰে লিখিছে চেষ্টা অসাধ্য একো নাই, গান গাব পাৰি। মই আজিৰ পৰা চেষ্টা কৰিমেই। মই গান শুনিহে ভাল পাওঁ। মই ছেকেণ্ড টাইমত যেতিয়া মই আহিম তেতিয়া মই চিয়'ৰ গান গাম। প্ৰভাত পি বৰুৱাই লিখিছে তুমি জোখতকৈ বেছি ধুনীয়া। অলপ বেছি হ'ল নেকি? থেংক ইউ। নিৰূপা কাৰ্কি ৰয় লিখিছে তুম কাহা সে হো। মই চৰাইদেউৰ হয়, শিৱসাগৰ ডিষ্ট্ৰিক্ট। আৰু অনন্ত মৰাণগণি আছামে লিখিছে এবাৰ কৈ দিয়া মই লিখি ল'ম। নাই তুমি টেক্সটত আহিবা, মই তেতিয়া দিব পাৰিম চাগে। এনেকৈ দিব নোৱাৰিম মই নাম্বাৰটো। আৰু শেষত পুনৰবাৰ সকলোলৈকে আগন্তুক দীপাৱলী লগতে লক্ষী পূজাৰ মই শুভেচ্ছা জনাইছোঁ। আৰু এনজয় কৰিব সকলোৱে। যিসকলে মোৰ লাইক কমেণ্ট চাই আছে তেওঁলোকলৈ বহুত ধন্যবাদ জনাইছোঁ। ঋতুৰাজ বি গগৈ লিখিছে শেষত আপোনাৰ লাইভ চাই ভাল লাগিল আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। থেংক ইউ ঋতুৰাজ ভি। কিছুমানৰ কমেণ্ট মই পঢ়িব পৰা নাই, তাৰ বাবে মই দুখিত, বেয়া নাপাব। কমেণ্ট আহি গৈছে মই চব পঢ়িব পৰা নাই। RJ লামা পাখৰিনে লিখিছে ইয়'ৰ আইজ আৰ ভেৰি বিউটিফুল। থেংক ইউ। সঞ্জীৱ চেত্ৰীয়ে লিখিছে নাইচ। থেংক ইউ। শেষত এতিয়া লাইভ যিসকল ফ্ৰেণ্ডছে বা মোৰ বন্ধু বান্ধৱী মোৰ দাদা বাইদেউ সকলোৱে মোৰ যি লাইভ চাই তেওঁলোকে মোক কমেণ্ট কৰি আছে, তেওঁলোকলৈ বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকৰ বহুমূলীয়া সময়খিনিৰ কেইটামান মুহূৰ্ত মোৰ লগত কথা পতাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ জনাইছোঁ। আৰু মই ইয়াতে ধন্যবাদ জনাইছোঁ। আৰু সকলোৰে মাজৰ পৰা যেতিয়া মই লাইভত বিদায় ল'ব লৈছোঁ আৰু সকলোলৈকে মোৰ ফালৰ পৰা গুড নাইট জনাইছোঁ। চুইট ড্ৰিম।